জয় জয়তে কৃষক ৰাইজলৈ সেৱা জনাই আমাৰ আজিৰ অনুষ্ঠান আৰম্ভ কৰিছো। আজি আমি অনুষ্ঠানত আপোনালোকৰ সৈতে পুনৰবাৰ পৰিচয় কৰোৱাই দিবলৈ লৈছো এগৰাকী উদ্যমী মহিলা। ইতিমধ্যে আমি তেখেতৰ সৈতে বহু কথা আগতেও পাতিছো। তেখেতৰ জীৱন যাত্ৰাৰ বহু কিছু কথা আমাৰ অনুষ্ঠানৰ জৰিয়তে সম্প্ৰচাৰ কৰিছো। তেখেত হৈছে ডিব্ৰুগড় জিলাৰ দুলিয়াজানৰ ওচৰৰ হাতিয়ালি গাঁৱৰ শ্ৰীমতী অবন্তি সেনাপতি। নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ পুনৰবাৰ স্বাগতম জনাইছো। নমস্কাৰ, আপোনালোকলৈ অশেষ ধন্যবাদ জনাইছো। আজিৰ দিনটোত যিহেতু মোক এনেকুৱা এটা অনুষ্ঠানলৈ মাতিছে তাৰ বাবে অশেষ ধন্যবাদ আপোনালৈ। ধন্যবাদ বাইদেউ। আমি কিছু বছৰ আগতে আপোনাৰ সৈতে আপোনাৰ জীৱন যাত্ৰাৰ বহু কিছু কথাই পাতিছিলোঁ। গতিকে আপুনি এটা বেলেগ ধৰণৰ জীৱনৰ পৰা এটা সম্পূৰ্ণ গৃহিণী হিচাপে এজন স্বামীৰ এটা পৰিয়াল পৰিচালনা কৰি এগৰাকী গৃহিণী হিচাপে জীৱন যাপন কৰাৰ পাছত হঠাৎ জীৱনৰ যিটো পৰিৱৰ্তন আহিলে, সেই পৰিৱৰ্তনে আপুনি গাঁৱৰ মাজলৈ আহিলে, চহৰাঞ্চলৰ পৰা গাঁৱলৈ আহিলে, গাঁৱত আহি আপুনি কৃষিৰ লগত জড়িত হৈ জীৱন সংগ্ৰাম কৰিব লগা হৈছে। গতিকে এই সংগ্ৰামৰ কথা আমি পাতিছিলোঁ আৰু তাৰ মাজেৰে বৰ্তমান আপুনি গৈ আছে, আগবাঢ়ি গৈ আছে। বিভিন্ন প্ৰত্যাহ্বান জীৱনত বাৰে বাৰে আহিছে আৰু সেই প্ৰত্যাহ্বানসমূহ নেওচি আপুনি গৈ আছে আৰু এগৰাকী উদ্যমী মহিলাৰূপে থিয় দিবলৈ সক্ষম হৈছে। সেই উদ্দেশ্যে আমি পুনৰবাৰ আপোনাক মাতিছোঁ যে এই যে যাত্ৰা, এই যাত্ৰাৰ জৰিয়তে আপুনি এখুব দুখুবকৈ নিজৰ জীৱনটোক পৰিৱৰ্তনৰ দিশে নি আছে। প্ৰথমে আপুনি চাহৰ বাগানখন কৰিলে আৰু তাৰ পাছত এই যাত্ৰাৰ পুনৰবাৰ অকণমান সোঁৱৰাই দিবলৈ অনুৰোধ জনাইছোঁ। হয়, প্ৰথমে চাহৰ বাগানখনতেই মই ব্যস্ত আছিলোঁ। তাৰ পাছতে বাগানৰ মাজতে তামোল ৰুলোঁ। তামোলৰ প্ৰতিজোপা তামোল গছতে মানে জালুক দিছোঁ, সেইটোতো আপোনালোকক আগৰবাৰ মই কৈছিলোঁৱেই। তাৰ পাছত এতিয়া নতুন বৰ্তমান যুগৰ লগতো বহুত পৰিৱৰ্তন হৈ গৈছে, বতৰো পৰিৱৰ্তন হৈছে। গতিকে কিছুমান খেতিৰ ক্ষেত্ৰত আমি একেটা খেতিকে ধৰি থাকিলেও নহ'ব, আমি আৰু আগুৱাই যাব লাগিব বেলেগ বিভিন্ন ধৰণৰ গছ গছনি ৰোৱাৰ ক্ষেত্ৰত। সেইকাৰণে আমি ভাবিছোঁ ইয়াৰ পিছৰ মানে ষ্টেপটো ল'ম, নতুন কিবা কিবি গছ গছনি ৰোৱাৰ কথাও চিন্তা কৰিছোঁ। বাগানটো আছেই বাৰু, জালুক তামোল থাকিবই। তাৰ উপৰিও আমি কিছুমান গছ, যিবিলাক গছ মানে আজি বহুত মূল্যৱান গছ, কিছুমানৰ কথা আজিকালি জানিছোঁ, বাগানৰ চাহ বাগানৰ মাজত দিলে বোলে গছবিলাকো ভাল হয়। গতিকে তেনেকুৱা পোক পৰুৱাবিলাকো নাথাকে বুলি কৈছে। গতিকে তেনেকুৱা গছবিলাক ৰোৱাৰ প্ৰচেষ্টাত আছোঁ। বৰ্তমানলৈকে আৰম্ভ কৰা নাই বাৰু, কিন্তু চেষ্টা কৰি আছোঁ। হয় হয়। বৰ্তমান আপোনাৰ এই কৃষি কৰ্মৰ লগত জড়িত হৈ থকা কিমান বছৰ হ'ল? মই 2005 চনৰ পৰাই কৰি আছোঁ। 2005 চনৰ পৰা। এখন খুব সুন্দৰ আপোনাৰ বাগিচা, আমি মাজে মাজে ফটো দেখোঁ, ছ'চিয়েল মিডিয়াত আপুনি দিয়ে। এখন খুব সুন্দৰ বাগিচা, তাত আপুনি কাম কৰি থাকে, ফলে ফুলে জাতিষ্কাৰ হৈ থাকে। এই যে পুৱাৰ পৰা সময়খিনি আপুনি কিদৰে, আপুনি বিভিন্ন ধৰণে ধৰক সময় পাৰ কৰে, আপুনি মানুহ লগাব লগা হয়, কাম কাজ, বাগান বুলি কোৱাৰ লগে লগে বিভিন্ন ঔষধ পাতি সময় দিব লগা হয়, পৰিচৰ্যা নিখুঁতভাৱে কৰি থাকিব লগা হয়। গতিকে কিদৰে এইখিনি সময় আপুনি পৰিচালনা কৰে? পৰিচালনা মানে মোৰতো ঘৰখনো মই চাব লগা হয়, যিহেতু মোৰ স্বামীও নাই আৰু ছোৱালীজনীও, সৰু ছোৱালীজনীৰ লগত আছিল, কিন্তু ভালেমান দিনৰ পৰা তাই বেলেগ স্কুল এখনত সোমালে। গতিকে তাই চাকৰি সূত্ৰে তাতে বাহিৰতে থাকে, মাহীয়েকৰ লগতে থাকে। গতিকে গোটেই ঘৰখন মই পৰিচালনা কৰিব লগা হয়। ৰাতিপুৱা শুই উঠাৰ পৰা 6টা বজাৰ পৰাই মই ব্যস্ত থাকোঁ। কাৰণ শুই উঠি দৰ্জা খোলাৰ পৰা, মানে গৰু গাই খোলাৰ পৰা, গাখীৰ খিৰোৱাৰ পৰা, তাৰপিছত আকৌ 8টা বজাত মোৰ কাম কৰা মানুহ আহে, তেওঁলোকৰ লগত মই ব্যস্ত থাকিব লগা হয়, কাৰণ কাম দেখাব লগা হয়। প্ৰতিটো বস্তুৱে চাব লাগে। আৰু ধৰক আজিকালি আগৰ মানুহবিলাকে যিমান কাম জানিছিলে, বৰ্তমান যিবিলাক শ্ৰমিক লগাইছোঁ ধৰক, তেওঁলোকে প্ৰতিটো কথাই তেওঁলোকক শিকাব লগা হয়। তেওঁলোকো ইমান অভিজ্ঞ নহয় যিহেতু, গতিকে প্ৰতিটো বস্তু শিকাব লগা হয়। বাগানত দৰৱখিনি স্প্ৰে কৰাৰ সময়তো চাব লগা হয় যে কেনেকৈ স্প্ৰে কৰিছে, তেওঁলোকে ভালদৰে কৰিছেনে নাই, সেয়াও চাব লগা হয়। তাৰ উপৰিও ক'ত ঘাঁহ বন গজিছে, বাগানত ক'ত কি, চাহ বাগিচাবিলাকৰ চাহ গছৰ ওপৰত কেতিয়াবা কিছুমান লতা বগাই যায়, সেই লতাবিলাক যদি চাই নাথাকোঁ তেতিয়াহ'লে তেওঁলোকে তেনেকৈ এৰি ওপৰত 2-1 পাত ছিঙি মেলি তেনেকৈ এৰি থৈ আহিলে। কিন্তু এটা ৰাউণ্ডত এটা লতাজোপা যেতিয়া এৰি থৈ আহিব, ছেকেণ্ড ৰাউণ্ডত আৰু বেছি বাঢ়ি যায়। গতিকে তেনেকৈয়ে মানে গছ গছনিবিলাকোতো নষ্ট হৈ যাব। গতিকে সেই চাহ গছবিলাকো মানে ৰক্ষা কৰিবৰ কাৰণে যথেষ্ট কষ্ট কৰিব লগা হয়। কষ্ট আছে বাৰু, কিন্তু কষ্টৰ মাজত কিন্তু আনন্দও আছে। কাৰণ মই ইমান ব্যস্ত থাকোঁ নহয়, ব্যস্ততাৰ মাজত মই মোৰ স্বাস্থ্যৰ তেনেকৈ ধৰক আজিলৈকে মোৰ প্ৰেছাৰ চুগাৰ বা তেনেকুৱা ব্যস্ততাৰ কাৰণেই বুলি ভাবিছোঁ, তেনেকুৱা ধৰণৰ কোনো প্ৰব্লেম মোৰ এতিয়ালৈকে হোৱা নাই। ভৱিষ্যতে খুব ভাল কথা, খুব ভাল কথা। কাৰণ হয়, আচলতে বেমাৰ আজাৰবিলাকো বহু ক্ষেত্ৰত আমি নিজেও আমন্ত্ৰণ দিওঁ নেকি। হয়, যদিও অকলেই থাকোঁ মই, কিন্তু সময়মতে মোৰ কাম কৰা ল'ৰা এজন আছে,
লগত থাকে, কিন্তু তেওঁ একচুৱেলি মানে গৰুকেইটা কেতিয়াবা মোৰ লগত খোলে আৰু কেতিয়াবা নুখুলেও তেওঁ মানে বেলেগ জেগাত কাম কৰিবলৈ যায়। কিন্তু সৰুৰ পৰা থকা ল'ৰাটো কিবা এটা কাম শিকক বুলি ভাবিয়ে মই তেওঁক আচলতে দিছোঁ কৰিবলৈ। মানে পাইপলাইনৰ কাম অলপ শিকি আছে তেওঁ, সেইটো কাৰণে মই ল'ৰাজনক ৰাতিপুৱাই তেওঁক খানা চানা বনাই মেলি টিফিন চিফিন বনাই 7:30 বজাত তেওঁক মই আজৰি কৰি দিওঁ। তাৰপিছতে তেওঁ দুলীয়াজনত কাম কৰিবলৈ যায়, পাইপলাইনৰ কাম শিকিছে, কাৰণ সৰুৰ পৰাই থকা ল'ৰা, গতিকে তেওঁৰো ভৱিষ্যতৰ কথা এটা আছে। সদায়তো আমাৰ লগত কাম কৰি থাকিলেওতো নহ'ব, কিন্তু থকা মেলা ব্যৱস্থাটো তেওঁ মোৰ ঘৰতে থাকে, খোৱা মেলা চব নিওঁ। তাৰ বাহিৰে মানে তেওঁ কামটো শিকক বুলি ভাবিছোঁ, তেওঁৰ ভৱিষ্যতটো গঢ়ি লওক সেই বুলি মানে তেওঁকো তেনেকৈ পঠাই দিওঁ। গতিকে গোটেই ঘৰখনৰ সমস্ত দায়িত্ব মোৰ ওপৰতে পৰি যায়। গতিকে গোটেইখিনি মই নিজেই কৰিব লগা হয়। আৰু সঁচা কথা ক'বলৈ গ'লে মানে কৰ্মব্যস্ততাই মানুহৰ নিসংগতা দূৰ কৰে বুলি মই ভাবোঁ। কাৰণ মই যদিও অকলশৰীয়া, কিন্তু মই অনুভৱ নকৰোঁ, কাৰণ গোটেই দিনটো মই কাম কৰি থাকোঁ, ব্যস্ত থাকোঁ। কাম কৰা মানুহবিলাকক যদিও মই কামত লগাওঁ, কিন্তু মই নিজে কৰোঁ সমানে। মই অকলে তেওঁলোকক কৰিবলৈ মই এৰি নিদিওঁ। মানে ধৰক আগতেতো বাগানত মই স্প্ৰেও কৰিছিলোঁ ধৰক, কিন্তু 2020 চনত মোৰ এটা এক্সিডেণ্ট হ'ল। সেই এক্সিডেণ্টটো হোৱাৰ পিছত মই এতিয়া স্প্ৰে মেচিন পিঠিত ল'ব নোৱাৰোঁ। সেইকাৰণে মই আজিকালি বাগানত মানে স্প্ৰে নকৰোঁ, নহ'লে মই দৰবো মাৰোঁ। তাৰমানে আমাৰ দেউতাহঁতে কৈছিল এই কথাষাৰ, ৰাণী হৈ খালেও হেতা ধৰিবলৈ যদি নিজে নাজানে তেতিয়াহ'লে বান্দিক কিদৰে ভুল ধৰিব। নিজে কিন্তু প্ৰত্যেকটো কাম জানিব লাগিব, তেতিয়াহে আনৰ হতুৱাই কাম কৰাব পৰা যায়। বা কেনেধৰণে একেবাৰে সঁচা কথা। চব্জি বাৰীখনত মই কিছুমান শাক পাচলি মানে খাবৰ কাৰণেতো চব কৰোঁৱে বাৰু। এতিয়া ভাবিছোঁ মই ব্যৱসায় ভিত্তিটো মই কৰিম। মানে পাচলি মানে এতিয়ালৈকে মই ব্যৱসায় ভিত্তিত কৰা নাছিলোঁ, কিন্তু এতিয়া ভাবিছোঁ যিহেতু বৰ্তমান চাহ ক্ষেত্ৰখনত কিন্তু অকণমান বহুত প্ৰব্লেম হৈ আছে। কাৰণ আগতে যি ধৰণে আমি চাহপাতবিলাক দিছিলোঁ, এতিয়া সেইধৰণে যিধৰণে প্ৰডাকশ্যন হৈছিল তেনেকৈ কিন্তু বৰ্তমান প্ৰডাকশ্যনটো কিছু কমি গৈছে। আৰু পোক পৰুৱাবিলাকো মানে আগতকৈ বহুত বাঢ়িব ধৰিছে। আগতে যিধৰণে আছিল ইমান বাগানত বেমাৰ আজাৰ নাছিল, কিন্তু আজিকালি দিনে দিনে বেমাৰ আজাৰবোৰ বেছি হৈছে। যিহেতু আমাৰ ৰিজাৰ্ভবিলাকতো নায়েই, অৰণ্য বুলিবলৈতো নায়েই, আৰু চবফালে গোটেইবোৰ কাটি কুটি শেষেই কৰিলে। গতিকে আমাৰ লক্ষীপথাৰ ৰিজাৰ্ভখন বহুত ধুনীয়া ৰিজাৰ্ভ এখন আছিল, কিন্তু সেইবিলাক চব ফালৰ পৰা গছ গছনিবোৰ কাটি ধ্বংস কৰাৰ কাৰণেই নেকি কিছুমান মানে বেমাৰ বাগানবিলাকত বেছি হ'ব ধৰিছে। মানে ভাবোঁ আৰু দেই, সেইটো হয়তো নহ'বও পাৰে মই ভবাটো, কিন্তু মোৰ চিন্তাধাৰাই মই চিন্তা কৰোঁ। কাৰণ এইবিলাকনো পোক পৰুৱা ক'ৰ পৰা আহিছে ইমান, আগতেতো ইমান নাছিল। গতিকে সেইকাৰণে ভাবিছোঁ মানে এতিয়া অকল এটা কৃষি ক্ষেত্ৰতে লাগি থাকিলে নহ'ব। মই ধান খেতিও কৰোঁ, কাৰণ চাউল আমি ঘৰৰে খাওঁ। তাৰপাছতে বাকী গৰু গাইটো পুহোঁৱেই, গাখীৰ ঘৰতে আছে, আৰু পুখুৰীটো আছে। গতিকে মাছ আমি নিকিনিলেও ঘৰৰ পুখুৰীৰ মাছে খাব পাৰোঁ। সেয়াও এটা মোৰ পুখুৰী একেবাৰে ভোগালী ঘৰখন। পুখুৰীটোৰ ক্ষেত্ৰতো মই এতিয়া ভাবিছোঁ, কাৰণ আমাৰ পুখুৰীটোত মানে কি হয়, মই অকলশৰীয়া, মই অনবৰত মানে চবফালে কেতিয়াবা চাবলৈ মোৰ দিগদাৰো হয়। পুখুৰীটোত মানে দানা দিবলৈ মই পাহৰি যাওঁ মাছক। কিন্তু মানে ভগৱন্তৰ কি ইচ্ছা নাজানো, মাছবিলাক নিজে নিজে ইমান ডাঙৰ হৈ গৈছে নহয়। মানে কাৰণ 2 বছৰ আগতে এৰা বাহু মাছ 4.5 কেজি 5 কেজিলৈকে হৈছে। মানে মই নিজে চক খাই গৈছোঁ কেনেকৈ ডাঙৰ হৈছে ইমান। সেইটো ভাবিছোঁ। গতিকে মই যদি অকণমান উন্নত পদ্ধতিৰে মই পুখুৰীটো মানে বিচাৰি আকাৰ ডাঙৰ কৰিব পাৰোঁ, তেতিয়াহ'লে নিশ্চয় মই মাছতো মই লাভৱান হ'ব পাৰিম বুলি মই ভাবোঁ। নিশ্চয়কৈ। আৰু আজিকালি বিভিন্ন সমন্বিত পদ্ধতিৰে কৰাৰো ব্যৱস্থা আছে। গতিকে এই যে কামবিলাক আপুনি কৰি গৈ আছে, কৃষি বিজ্ঞান কেন্দ্ৰ অথবা কৃষি বিশেষজ্ঞৰ সৈতে পৰামৰ্শ কেতিয়াবা কৰিছেনে? মই এতিয়ালৈকে কিন্তু কৰা নাই। একেবাৰে নিজৰ মতে কৰি আছে? নিজৰ মতে মানে, যিহেতু মোৰ দেউতাক খেতিয়ক আছিল, গতিকে মানে সৰুৰ পৰা আমি কৃষি ক্ষেত্ৰৰ লগত নিজে কৰা নাই, কিন্তু দেখি থাকোঁ দেউতাক। আমাৰ দেউতা মানে এনেকুৱা আছিল, বৰষুণ দিলে দেউতা আৰু মা, বৰষুণ দিলে অন্য মানুহবিলাকে ভিতৰত বহি থাকে, কিন্তু আমাৰ দেউতাই মানে মূৰত টুপি এটা পিন্ধি লৈ এখন খুৰপি লৈ সেইদিনাখন পুলি ৰুৱে বৰষুণ দিলে। বৰষুণৰ বতৰত মানে পুলি ৰুৱে। আৰু সেই দেউতাক দেখিয়ে মানে এতিয়া ময়ো সেইকাৰণে কি কৰোঁ, বৰষুণ দিলে মই ভিতৰত সোমাই নাথাকোঁ, ময়ো মূৰত এখন গামোচা বান্ধি লওঁ, লৈ মেলি মই সেইদিনাখন পুলি ৰুওঁ। ৰ'দ বৰষুণ গাত নলগা মানুহ। ৰ'দ দিলে ভাল পাওঁ, ৰ'দ দিলে বাগানবিলাক চাফা কৰিবলৈ সুবিধা হয়। আমাৰ ক'ৰবাত হাবি জংঘল কি আছে সেইবিলাক জোৰো, কাম কৰা মানুহৰ লগত সমানে জোৰো, কাৰণ তেওঁলোকক অকলে এৰি দিলে কি হয়, তেওঁলোকে আধা কৰিব ক'ৰবাত, আধা নকৰিব, তেনেকুৱা। গতিকে তেওঁলোকৰ লগতো মানে সমানে লাগি থাকোঁ। তেনেকেই ব্যস্ততাৰ দিনবিলাক পাৰ কৰিছোঁ। আৰু ভালো লাগিছে বাৰু, দিনবোৰ কেনেকৈ গৈছে কেনেকৈ নাই গম নাপাওঁ। কিছুমান মানুহে কেতিয়াবা মোক কয় যে দিনটো আমনিয়ে লাগিছে। মই তেতিয়া ভাবোঁ, আপোনালোকক কেনেকৈ আমনি লাগে? মোৰ কাৰণেতো দিনটো বহুত ছুটি হৈ যায়, বহুত ছুটি হৈ যায়। মোৰ কাৰণে ছুটি হৈ যায়, কাৰণ মই ঘৰৰ কিছুমান কাম, কাপোৰ জপা, যিবিলাক ঘৰ চাফা কৰা কাম, মই সদায় ৰাতি কৰোঁ। সেইকাৰণে মোৰ ৰাতি 11টা 11:30 মোৰ বাজি যায় ঘৰৰ কাম বন চব আজৰি কৰি মানে বিচনাত উঠোঁতে। মোৰ বিভিন্ন চিন্তা, কাৰণ সংসাৰৰ গোটেই এখন ঘৰৰ গোটেই সমস্ত দায়িত্ব মোৰ ওপৰত। তাৰপৰা মোৰ ছোৱালী আছে, গতিকে তাইৰ কাৰণে মই ভাবিবলগীয়া হয়। আৰু এটা সময়ত মানে ধৰক মোৰ এনেকুৱা হৈছিল, ছোৱালীজনী অসুখৰ সময়ত বহুত টকা মই ধাৰ ঋণ লৈছিলোঁ, সেইবিলাকো তাৰ
অলপ অচৰপ মোৰ আছে, এতিয়াও নথকা নহয় বাৰু, পিছৰবাৰ অসুখ হওঁতে মই আকৌ লৈছিলোঁ, কিন্তু এতিয়াও মানে শেষ হ'বলৈ বহুত বেছি নাই, অকণমান আছে আৰু বেছি নহয়। মই সেইবিলাকতো মই সময়মতে চব পৰিশোধ কৰি একদম ফ্ৰী হ'ব বিচাৰিছোঁ। মানে মই সেইকাৰণে ব্যস্ত থাকোঁ, গোটেই ঘৰখন চলাবৰ কাৰণে, আমাৰতো ঘৰ চলিবৰ কাৰণে গাঁৱৰ মানুহবিলাকৰ যদি কৰি খায় নহয়, তেতিয়াহ'লে মানুহৰ ঘৰৰ বস্তুৱে চলি থাকিব পাৰে। আৰু আমি এটা সময়ত যেতিয়া মোৰ স্বামীৰ চাকৰি আছিল, সেই সময়ত আমি মাহৰ শেষত আলহী আহিলে আমি চিন্তা কৰিছিলোঁ, তাতে নামৰূপ ফাৰ্টিলাইজাৰত থকা, ফাৰ্টিলাইজাৰটো আৰু কম টকাত আমি চলিছিলোঁ। গতিকে সেইখিনি সময়ত ধৰক আমি আলহী আহিলে আমাৰ বেয়া লাগে, ইচ্ছা আমি ভালদৰে আলহী সোধপোছ কৰিব নোৱাৰিম নেকি। কিন্তু এতিয়া যেতিয়া গাঁৱত আছোঁ, সেই বস্তুটো কিন্তু মনলৈ নাহে, আজিলৈকে অহা নাই। আৰু এটা বস্তু ভাল লাগিছে মোৰ মানে নিজকে কাম কৰি, আমাৰ ঘৰলৈ কিছুমান আলহী আহে, কেতিয়াবা মহিলাবিলাকেও মানে ধৰক আমাৰ ওচৰত এতিয়া এবাৰ নাৰ্ছ এগৰাকী থাকিছিল, প্ৰায় 3 বছৰমান থাকিল তাই, তাৰপিছত ফেমিলি মেম্বাৰ নিচিনাকৈ আছে দেই, কোনো ভাড়াতীয়া বা তেনেকুৱা ধৰণৰ নহয়। মাজতে তাই